আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল চাই বুজিব পাৰিছে আৰু কিছুমানে হয়তো ভিডিঅ'টো আধাতে এৰি গৈছে। মনত ৰাখিব, আপোনাৰ যদি এই অসুবিধাটো নাই তেতিয়াহ'লে নাভাবিব যে এইটো আপোনাৰ বাবে নহয়। মনত ৰাখিব, যিদিনা আপোনাৰ এই অসুবিধাটো হ'ব তেতিয়া আপুনি গম পাব, তেতিয়া আপুনি ইয়াৰ সলিউশ্যন বিচাৰি নাপাব। তাৰ বাবে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখক। মই যিবিলাক ভিডিঅ' আপলোড কৰিম সেইবিলাক প্ৰথমে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো গুচি যাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান যুৱক বা যুৱতীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে ৰাতি বেয়া সপোন দেখে আৰু সেই সপোনতে কাপোৰ বেয়া হয়। আপোনালোকে লাজ নকৰিব, এইটো লাজৰ কথা নহয়। আৰু এনেদৰে প্ৰত্যেক ৰাতি বেয়া সপোন দেখে। মাহত হিচাপ কৰিলে 10ৰ পৰা 12 দিনতকৈ বেছি হয়। আপোনালোকৰ মাজত প্ৰশ্ন হ'ব পাৰে যে মাহত যদি এদিন বা দুদিন হয় তেতিয়াহ'লে কি কৰিম? মাহত যদি এদিন বা দুদিন হয় তেতিয়াহ'লে ইয়াৰ কোনো চিন্তাৰ বিষয় নহয়। যিসকলৰ সচৰাচৰ স্বপ্নদোষ হয় তেওঁলোকে কি কৰিব? তেওঁলোকে বহুত চিকিৎসা পাতি কৰিও ভাল নাপায়। তেওঁলোকে স্ক্ৰীনত থকা নক্সাটো বা তাবিজখন পাক পবিত্ৰ অৱস্থায় বগা কাগজত ৰঙা কলমেদি ৰবিবাৰে বা বুধবাৰে যিকোনো সময়ত লিখিব। যেতিয়া আপুনি ৰাতি নিদ্ৰাত যাব তেতিয়া সেই তাবিজখন বুকুৰ ওপৰত ৰাখিব। আল্লাহৰ ৰহমতে আপোনাৰ বেয়া সপোনবোৰ নোহোৱা হ'ব। মোৰ এই ভিডিঅ'টো যদি কোনোবা ছোৱালী বা মহিলাই চাই আছে তেতিয়াহ'লে লাজ নকৰিব, কাৰণ বেমাৰৰ লগত কোনো লাজ কৰিব নালাগে। যদি আপুনি লাজ কৰিছে তেতিয়াহ'লে আপুনি বিপদত পৰিব। আৰু যদি কিবা বুজিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰক। মই সকলো ধৰণৰ কমেণ্ট ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ' শেষ কৰাৰ আগত আপুনি যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানতে। খুদা হাফিজ।